এইখন অসমতে পুনৰ সংঘটিত হৈছে আন এক জঘন্য ঘটনা। চিৰাং জিলাৰ বাসুগাঁৱত বৃহস্পতিবাৰে এক লাভ জেহাদৰ ঘটনা সংঘটিত হয়। মুছলমান সম্প্ৰদায়ৰ বিবাহিত যুৱকে বঙাইগাঁও জিলাৰ বিদ্যাপুৰ আৰক্ষী চকীৰ অন্তৰ্গত ঘিলাগুৰি গাঁৱৰ এগৰাকী 16 বছৰীয়া হিন্দু কিশোৰীক পলুৱাই লৈ ঘৰত আবদ্ধ কৰি ৰাখে। কিন্তু বিবাহিত যুৱকজনৰ এই কাৰ্য সহজভাৱে মানি ল'ব পৰা নাছিল যুৱকজনৰ মাতৃয়ে। পৰিস্থিতি অধিক অৱনমিত হোৱাৰ আগতে মাতৃগৰাকীয়ে তেখেতৰ পুত্ৰৰ এই কুকাৰ্যৰ কথা ওচৰ চুবুৰীয়াৰ আগত ব্যক্ত কৰাত আজি ঘটনাক কেন্দ্ৰ কৰি আজি বাসুগাঁৱৰ পশ্চিম গোৱালপাৰাত তীব্ৰ উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি হয়। একাংশ উত্তেজিত লোকে বিবাহিত যুৱকজনক উত্তম মাধ্যম সোধায়। প্ৰাপ্ত খবৰ অনুসৰি বাসুগাঁও চহৰৰ পশ্চিম গোৱালপাৰাৰ বাসিন্দা ছাদেক আলী নামৰ 26 বছৰীয়া যুৱকে যোৱা মঙলবাৰে বঙাইগাঁও জিলাৰ ঘিলাগুৰি গাঁৱৰ এগৰাকী 16 বছৰীয়া হিন্দু কিশোৰীক পলুৱাই নিজ গৃহত ৰাখিছিল। তাৰ মাজতে একাংশ উত্তেজিত লোকে ছাদেক আলীক লাভ জেহাদৰ অভিযোগ উত্থাপন কৰি উত্তম মাধ্যম সোধায়। ইপিনে ছাদেক আলীৰ সৈতে কিশোৰীগৰাকীৰ প্ৰেমৰ সম্পৰ্ক আছিল আৰু তাইক বিয়া পতাৰ কাৰণে পলুৱাই লৈ আহিছে বুলি কিশোৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত সদৰি কৰে। বাসুগাঁও 4 নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ সঞ্জয় চন্দ্ৰ ঘটনাস্থলীত উপস্থিত থাকি উত্তেজিত ৰাইজৰ পৰা ছাদেক আলীক ৰক্ষা কৰি আৰক্ষীৰ হাতত গতাই দিয়ে। আৰক্ষীৰ লোকে উপস্থিত হৈ কিশোৰীগৰাকীৰ সৈতে ছাদেক আলীক লৈ যায়। এই ঘটনাৰ সন্দৰ্ভত চাংমা উপাধিৰ কিশোৰীগৰাকীৰ পিতৃয়ে ছাদেক আলীৰ বিৰুদ্ধে বাসুগাঁও আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে।